Welcome to Kuhi Homor. মৰমৰ অকণিহঁত, আজি আমি প্ৰথম শ্ৰেণীৰ সংস্কাৰখনৰ পাঠ এটা পঢ়িম। অধ্যায় 2 আমাৰ পৰিয়াল। চোৱাচোন কিমান ধুনীয়া ছবি এখন দিয়া আছে, দেখিছানে? চোৱাচোন কোনে কোনে কি কৰিছে। ধুনীয়া ছবি এখন। ছালত দেখিছা, ছালত কোমোৰা লাগি আছে। এটা, দুটা, তিনিটা, চাৰিটা কোমোৰা। ককাই মূৰত বহি কিতাপ পঢ়ি আছে। আইতাই যঁতৰত সূতা ফুৰাইছে, এইটো যঁতৰ। এইটো চেৰেকী। যঁতৰ ল'ৰা ছোৱালীহালে দোলনাত খেলি আছে। তিৰোতা মানুহ এজনীয়ে কলহত পানী আনিছে। মেকুৰী। সৰু ছোৱালী এজনীয়ে হাঁহ আৰু কুকুৰাক দানা দিছে। কুকুৰাৰ পোৱালি, হাঁহ। এইফালে চোৱা, ঘৰৰ মুধত কপৌ চৰাই। তামোল গছ। তাঁতশালত কাপোৰ বৈছে। ছাগলী পোৱালি। কুমাৰে মাটিৰ বাচন সাজিছে, দেখিছানে? মাটিৰ বাচন সাজিছে। সৰু ছোৱালী এজনীয়ে কুকুৰ এটাক বেণ্ডেজ কৰি আছে। দুখ পোৱাৰ কাৰণে বেণ্ডেজ কৰি দিছে, এইটো ডেটল। দেখিছানে? এইটো গৰু পোৱালি। মানুহজনে গৰুক ঘাঁহ খুৱাই আছে। গোহালিত আৰু দুটা গৰু। মানুহজনে গৰুৰ গাখীৰ খীৰাইছে। এইটো ছাগলী থকা ঘৰ। এই মানুহজনে পাচলি বেচিবলৈ গৈ আছে। এখন নদী, পাহাৰ, গছ। এইজোপা নাৰিকল গছ, নাৰিকল লাগি আছে। অমিতা গছ। এইবাৰ আমি পৃষ্ঠা নম্বৰ 26 উলিয়াম। 2-10 26। অধ্যায় 2 পাঠ নং 1 জেউতী। মোৰ নাম জেউতী, কণ মোৰ ভাই। তেওঁ মোৰ দেউতা, এওঁ মোৰ আই। হৌৱা মোৰ আইতা, এয়া মোৰ ককা। গাৰ ছাল সুতৰা, দাড়ি চুলি পকা। খুৰা হ'ল বাৰ হৈ, পেহীয়ে বয় তাঁত। খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। জেউতীৰ পৰিয়াল। জেউতী, ভাইটি কণ। দেউতা, মা, আইতা, ককা। এয়া খুৰা বাঢ়ৈ। কাঠ আৰু বাঁহৰ কাম কৰা মানুহক বাঢ়ৈ বোলে। এয়া পেহী। খুৰীয়ে ভাত বাঢ়িছে। আকৌ এবাৰ গাওঁ আহা। জেউতী। মোৰ নাম জেউতী, কণ মোৰ ভাই। তেওঁ মোৰ দেউতা, এওঁ মোৰ আই। হৌৱা মোৰ আইতা, এয়া মোৰ ককা। গাৰ ছাল সুতৰা, দাড়ি চুলি পকা। খুৰা হ'ল বাৰ হৈ, পেহীয়ে বয় তাঁত। খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। এয়া জেউতীৰ পৰিয়াল, দেখিছানে? আইতা,
ককা, ভাইটি, দেউতা, খুৰী, মা, পেহী, খুৰা। এইবাৰ আমি পৃষ্ঠা নম্বৰ 28লৈ যাম। 2-8-28 ইয়াতো এখন ধুনীয়া ছবি দিয়া আছে, দেখিছানে? কথা পাতো আহা। এই ছবিখনত কি আছে, কোন কোন আছে, তোমালোকে চাই চাই নিজে ক'বলৈ চেষ্টা কৰিবা। চোৱাচোন কি লিখা আছে। ছবিখনত কি দেখিছা? ছবিখনত কি দেখিছা নিজে ক'বা। ছবিখনত কোনে কি কৰিছে? মানুহজনে মোনাখনত কি আনিছে? এই মানুহজনে মোনাখনত কি আনিছে? সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাবলৈ ওলাইছে? এই সৰু ল'ৰা ছোৱালীহাল দেখিলেই গম পায় কলৈ যাব ওলাইছে। ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা। এই ছবিখনত নথকা কিন্তু তোমালোকৰ ঘৰত থকা মানুহে কি কাম কৰে ক'বলৈ যত্ন কৰিবা। ছবি চাই নাম কওঁ আহা। লং ল'ৰা, লং ল'ৰা। অমৰা অজগৰ, অমৰা অজগৰ। এৰাপাত এন্দুৰ, এৰাপাত এন্দুৰ। তোমালোকে ভালদৰে পঢ়িবা দেই। আজিলৈ আহিছোঁ। নমস্কাৰ।